ছাত্ৰ ছাত্ৰীসকল তোমালোকক আটাইকে এই চেনেলটোলৈ স্বাগতম জনাইছো। আমি বৰ্তমান দ্য এছেন্স অফ এটিকুৱেট নামৰ পাঠটি পঢ়ি আছো। ইতিমধ্যে আমি প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফ শেষ কৰিলো। এতিয়া আমি তৃতীয়টো পেৰাগ্ৰাফ পঢ়িম। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি দুটা পেৰাগ্ৰাফৰ পৰা কিছু কথা বুজিছো নিশ্চয়। আহাচোন তৃতীয় পেৰাগ্ৰাফত কি আছে আমি চাই লওঁ। One of the most notable contributions to the literature of etiquette is Emily Post's book Etiquette in Society, in Business, in Politics, and at Home, published in 1922. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে one of the most notable contributions অৰ্থাৎ সাহিত্য জগতত লিটাৰেচাৰ অৰ্থাৎ সাহিত্য জগতত এটিকেট বিষয়ক আটাইতকৈ অন্যতম উল্লেখযোগ্য কন্ট্ৰিবিউশন হৈছে এখন কিতাপ আৰু এই কিতাপখন লিখিছে এমিলি পোষ্ট নামৰ এগৰাকী লেডিয়ে লিখিছে আৰু কিতাপখনৰ নামটো ইয়াতে দিয়া হৈছে তোমালোকে মনত ৰাখিবা কিতাপখনৰ নামটো কিতাপখনৰ নাম হৈছে এটিকুৱেট ইন সোসাইটি ইন বিজনেস কমাৰ্স ইন পলিটিক্স এণ্ড এট হোম অৰ্থাৎ এটিকুৱেট ক'ত ক'ত কেনেকৈ ব্যৱহাৰ হয় এই বিষয়ে এই কিতাপখনত আছিলে সোসাইটি শব্দটো আছে অৰ্থাৎ সমাজ বিজনেস শব্দটো আছে ব্যৱসায় পলিটিক্স মানে ৰাজনীতি আৰু হোম ঘৰত কেনেকৈ এটিকুৱেট ব্যৱহাৰ হয় আৰু কিতাপখন কেতিয়া পাবলিশ হৈছিলে 1922 Through this book she achieved fame as the pioneer of modern etiquette আচ্ছা ইয়াতে কৈছে যে এই কিতাপখনৰ মাজেৰে তেওঁ ফেম পাইছিলে ফেম মানে হৈছে যশ খ্যাতি অৰ্থাৎ এই কিতাপখন তেওঁ যেতিয়া লিখিছিলে লিখাৰ পিছতে তেওঁ বিখ্যাত হৈ গৈছিলে আৰু কি কৈছে ইয়াতে চোৱা as the pioneer of modern etiquette অৰ্থাৎ তেওঁ কি হিচাপে বিখ্যাত হৈ পৰিছিলে যে সজ ব্যৱহাৰৰ এজন পায়োনিয়াৰ এগৰাকী পায়োনিয়াৰ হিচাপে বিখ্যাত হৈছিলে পায়োনিয়াৰ মানে হৈছে কোনো এটা কামত প্ৰথমে আৰম্ভ কৰা অসমীয়াত যদি আমি ক'ব লাগে আমি অগ্ৰদূত বুলি ক'ব পাৰো ঠিক আছে দিগদৰ্শক বুলি ক'ব পাৰো পথ প্ৰদৰ্শক বুলি ক'ব পাৰো আচ্ছা আমি এই প্যাৰাগ্ৰাফটোত এইখিনি কথা পালো এমিলি পোষ্টৰ কথা পালো কিতাপখনৰ নাম মনত ৰাখিবা আৰু চনটো তোমালোকে মনত ৰাখিব লাগিব ইয়াতে লিটাৰেচাৰ শব্দটো আছে লিটাৰেচাৰ মানে হৈছে সাহিত্য ঠিক আছে আৰু কন্ট্ৰিবিউশন শব্দটো আছে কন্ট্ৰিবিউশন মানে অৱদান বাৰু যি কি নহওক ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া চতুৰ্থটো প্যাৰাগ্ৰাফলৈ যাম আৰু এই পাঠটিৰ প্ৰধান কথাবোৰৰ ভিতৰত বিৰাট দৰকাৰী কথাবোৰৰ ভিতৰত চতুৰ্থ প্যাৰাগ্ৰাফটো আটাইতকৈ দৰকাৰী বুলি ভাবিব পাৰা অতি দৰকাৰী কথা আছে ইয়াতে অলপ মনোযোগৰে এই প্যাৰাগ্ৰাফটো আমি পঢ়িব লাগিব আহাচোন আমি চতুৰ্থ প্যাৰাগ্ৰাফলৈ আহিছো Etiquette is important as it enables a person to earn respect and appreciation in society অৰ্থাৎ ইয়াতে কৈছে যে এটিকুৱেট বৰ দৰকাৰী বুলি কৈছে আৰু এটো কি কৰে বুলি কৈছে ইট এনেবলস এ পারসন মানে এজন ব্যক্তিক এগৰাকী ব্যক্তিক এটিকুৱেটে শক্তিশালী কৰে বা সমৰ্থবান কৰি তোলে কি কথাত সমৰ্থবান কৰে টু আৰ্ন ৰেসপেক্ট এণ্ড এপ্ৰিচিয়েচন ইন সোসাইটি অৰ্থাৎ এজন ব্যক্তিয়ে যদি এটিকুৱেট ফলো কৰে তেনেহলে তেওঁ সন্মান অৰ্জন কৰে লগতে তেওঁ সমাজত প্ৰশংসাও লাভ কৰে এনেকৈ কৈছে It teaches one the way to talk, walk, and most importantly, behave in polite company. অৰ্থাৎ এটিকুৱেটে আমাক শিকায় কি শিকায় আমাক কৈছে যে আমাক খোজ কাঢ়িব শিকায় কেনেদৰে খোজ কাঢ়িব লাগে এটো শিকায় কেনেদৰে কথা পাতিব লাগে এইখিনি শিকায় লগতে আৰু দৰকাৰীভাৱে কি শিকায় আমি কেনেদৰে মানুহৰ লগত চলিব লাগে এইখিনি কথা শিকায় পলাইট মানে নম্ৰভাৱে মানুহৰ লগত কোম্পানী মানে লগ সংগ কেনেকৈ চলিব লাগে এইখিনি কথা আমাক এটিকুৱেটে শিকায় তাৰ পিছত চোৱা the way one interacts with one's superiors subordinates fellow workers friends teachers and parents speaks a lot about one's personality and upbringing এই শাৰীটোত কৈছে যে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কেনেদৰে কথা পাতে এইটো কথাই ব্যক্তিজনৰ বিষয়ে আমাক বহুখিনি কথা জানিব দিয়ে ঠিক আছে
ইয়াতে কৈছে যে এজন ব্যক্তিয়ে তেওঁৰ চুপিৰিয়ৰৰ লগত, অৰ্থাৎ চুপিৰিয়ৰ মানে তেওঁতকৈ ডাঙৰ বা শ্ৰেষ্ঠ, সাবঅৰ্ডিনেট তাৰমানে তেওঁতকৈ নিম্ন শ্ৰেণীৰ বা তলখাপৰ বা তেওঁতকৈ সৰু বা নিজৰ সমনীয়াৰ লগত, ফেলো ৱৰ্কাৰ্ছ, বন্ধুৰ লগত, ফ্ৰেণ্ডছৰ লগত, টিচাৰ্ছৰ লগত আৰু মাক দেউতাকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে, কেনেদৰে কথা কয়, সেইখিনি কথাই তাৰমানে আমাক কি দাঙি ধৰে আমাৰ আগত, এজন ব্যক্তিৰ ব্যক্তিত্বৰ কথা আমাক প্ৰকাশ কৰে আমাৰ আগত, আৰু লগতে সেই ব্যক্তিজন কেনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হৈছে বা তেওঁ সৰুৰ পৰা কেনেকুৱা ধৰণৰ কথা শিকিছে, তেওঁৰ আপব্ৰিঙিং, অৰ্থাৎ আপব্ৰিঙিংটো সেইটোৱে, সৰুৰ পৰা কেনেদৰে তেওঁ ডাঙৰ দীঘল হৈছে কেনেকুৱা পৰিৱেশত, এই আটাইখিনি কথা আমি এটিকেটৰ দ্বাৰা গম পাওঁ। তাৰপিছত কি কৈছে চোৱা, no one feels like talking to a person who does not know how to speak or behave in a society। অৰ্থাৎ এই বাক্যটোত কৈছে যে এনেকুৱা কোনো এজন ব্যক্তি নাই বা কোনেও ভাল নাপায় বুলি কৈছে। কি কথাত ভাল নাপায়, যে এনেকুৱা মানুহৰ লগত কথা পাতি কোনেও ভাল নাপায় যিয়ে কেনেদৰে কথা পাতিব লাগে নাজানে আৰু সমাজত বাস কৰোঁতে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সামাজিকভাৱে এইখিনি কথা নাজানে, এনেকুৱা মানুহৰ লগত কোনেও কথা পাতিব নিবিচাৰে বুলি আমাক এই পাঠটোত কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আমাৰ এছেন্স অফ এটিকেট নামৰ পাঠটিৰ তৃতীয় আৰু চতুৰ্থটো পেৰাগ্ৰাফ। আশা কৰোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'বা। তোমালোকে এই চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, নতুন নতুন ভিডিঅ'বোৰ পাবলৈ, তোমালোকে গম পাবলৈ ছাবস্ক্ৰাইব কৰিবা আৰু লগ সমনীয়া যাক প্ৰয়োজন আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। ধন্যবাদ।